হেল্ল' ৰাইজ, কেনে আছে? নমস্কাৰ, মই সঞ্জয় বৰুৱা, সকলোকে স্বাগতম জনাইছোঁ সঞ্জয় বৰুৱা চেনেললৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰিচেণ্ট টেকনিকেল ফেক্ট। তেনেহ'লে বলক আমি আগবাঢ়োঁ ফেক্টৰ দুনিয়ালৈ। আপুনি জানেনে হোৱাটছএপে আপোনাক বেন কৰি দিব পাৰে, মানে আপোনাক পুৰা একাউণ্টটো ৰিমুভ কৰি দিব পাৰে। কিন্তু কেনেকৈ? এই বিষয়ে জনাৰ আগতে আমি হোৱাটছএপৰ অলপ আগৰ দিনলৈ যাওঁ বলকচোন। এই ধৰক আগতে যেতিয়া আমি প্ৰথম মোবাইল ব্যৱহাৰ কৰিছিলোঁ, তেতিয়া আমাৰ মোবাইলত হোৱাটছআপ এইবিলাক ইমান এটা নাছিল। তেতিয়া সময়টো এনেকুৱা আছিল যে আমি মেছেজ দিবৰ কাৰণে কাৰোবাক মেছেজ দিবৰ কাৰণে মেছেজ পেক ল'ব লগা হৈছিল। এই 50 টকাৰ মেছেজ পেক বা 100 টকাৰ বা 20 টকাৰ তেনেকুৱা মেছেজ পেক। কিন্তু সেই সময়তে এই দুনিয়াত মানে হোৱাটছআপে এণ্ট্ৰি মাৰিলে, আৰু মানে হোৱাটছআপে এণ্ট্ৰি মাৰাৰ লগে লগে তেতিয়া আমাক মেছেজ পেক ল'ব লগা নহ'ল, আমাক হেৰি ল'ব লগা হ'ল, এই ডেটা পেক ল'ব লগা হ'ল। আৰু ডেটা পেকৰ জৰিয়তে আমি ধুনীয়াকৈ মানে একদম মেছেজ আদান প্ৰদান কৰিব পাৰিছিলোঁ ইজনে সিজনৰ লগত। আৰু সেই তেতিয়াই মানে এটা মানে ভালো লাগিছিল, খুব এটা মানে নতুনকৈ সেইটো টাইমত আহিছিল। বেলেগ এক্সট্ৰাকৈ মেছেজ পেক ল'ব নালাগে, মানে ইণ্টাৰনেটৰ ডেটা পেকৰ থ্ৰুৱেদি হৈ যায়। আৰু বিশেষকৈ বিদেশৰ মানুহসকলৰ কাৰণে এই সুবিধাটো বহুত আছিলে, কাৰণ ভাৰতৰ পৰা বিদেশলৈ ফোন কৰোঁতে মানে যিমান খৰচ হয় নহয়, আৰু তেতিয়া সেই মেছেজ পেক ডেটা পেক এইবিলাক যেতিয়া আহিছিল, তেতিয়াৰ পৰা এইখিনিত বহুত এটা মানে বিদেশৰ পৰা কল কৰা বা ইয়াৰ পৰা বিদেশলৈ কল কৰিবৰ কাৰণে বহুতখিনি সুবিধা হৈছিল হোৱাটছআপৰ জৰিয়তে। তাৰপিছতে আহিল জিঅ' অহাৰ পিছততো আৰু মানুহে ডাটা পেকৰ কথা ইমান এটা চিন্তাই নকৰা হ'ল। সেইখিনিলৈকে ঠিকেই আছিলে, কিন্তু তাৰপিছত মানুহে আৰু হোৱাটছআপৰ পৰা আৰু বেছিকৈ আশা কৰিব ধৰিলে। এই ধৰক হোৱাটছআপত কিছুমান অপশ্যন নাই, কিছুমান ফিচাৰ্ছ নাই। এই ধৰক মানে এই আমি যে হোৱাটছআপত কৰিবলৈ মেছেজ পঠাওঁ, তেতিয়া প্ৰথম এটা মেছেজ পঠাওঁতে এটা ছিংগল গ্ৰে টিক এটা আহে। তাৰপিছত সেই ছিংগল গ্ৰে টিকটোৰ পিছত যেতিয়া মেছেজটো পায়গৈ, আৰু তেতিয়া ডাবল গ্ৰে টিক এটা আহে। আৰু যেতিয়া সেই মেছেজটো ভিউ হোৱাৰ পিছত ডাবল ব্লু টিকটো আহে। এতিয়া কথাটো হ'ল, মানুহে সেইবিলাকো উঠাবলৈ বিচাৰে। মানে মানুহে বিচাৰে যে সেই আমি কাৰোবালৈ মেছেজ পঠাইছোঁ, সেই ছিংগল গ্ৰে টিক আৰু ডাবল যিকেইটা টিক আছে, সেই টিকৰ জৰিয়তে যাতে গম নাপায়, সেই তেনেকৈ আমি মেছেজ পঠাব পাৰোঁ। মানে ধৰক আমি কাৰোবালৈ মেছেজ পঠালোঁ, আৰু আমি যাতে গম নাপাওঁ তেওঁ মেছেজটো চাইছেনে নাই চোৱা, সেইটো এটা অপশ্যন। দ্বিতীয় অপশ্যনটো হ'ল, হোৱাটছআপৰ পৰা কাৰোবালৈ যেতিয়া আপুনি ভিডিঅ' পঠাওঁতে চাবচোন 16 MB লৈকে আমি ভিডিঅ' পঠাব পাৰোঁ, তাতকৈ ওপৰত কিন্তু নোৱাৰোঁ। কিন্তু বেলেগ কিছুমান অপশ্যন মানুহে তেতিয়াবা বিচৰা হ'ল, ধৰক 50-100 MB লৈকে মানে যাতে আমি পঠাব পাৰোঁ। আৰু ইমেজ পঠাওঁতেও চাবচোন, ইমেজ পঠাওঁতে এনেই চাইজটো আপোনাৰ সৰু হৈ যায় হোৱাটছআপত। কিছুমান ডকুমেণ্টেশ্যন কৰিলেও কিছুমানে চাইজটো একে চাইজ কৰিব পাৰে, কিন্তু তথাপিও মানে হোৱাটছআপত কি হয়, চাইজটো সৰুৱে হৈ যায়। মানে আপুনি ডাইৰেক্টলি একে চাইজত পঠাব নোৱাৰে। এই ধৰক DSLR ফটো এটা আপুনি পঠাব খুজিছিলে, হোৱাটছআপত মোক পঠাই দিয়া বুলি কৈ দিলে, তেতিয়া আপুনি হোৱাটছআপত যেতিয়া আহিলে চাইজটো সৰু হৈ গ'ল। সেই তেনেকুৱা কিছুমান ফিচাৰ্ছ হোৱাটছআপত নাছিল। আৰু তেতিয়াই আৰম্ভ হৈছিল কিছুমান বেলেগ ধৰণৰ হোৱাটছআপৰ লগত মানে নিচিনা কিছুমান এপছ ডাউনলোড হ'ল। সেইবিলাক হোৱাটছআপ এপৰ ভিতৰত হোৱাটছআপ এপ প্লাছ আছে, তাৰপিছত GB হোৱাটছআপ আছে, তাৰপিছত হোৱাটছআপ এৰো আছে, ইঅ' হোৱাটছআপ আছে। তেনেকুৱা ধৰণৰ এপছ কিছুমান ডাউনলোড কৰা হ'ল, আৰু সেই ফিচাৰ্ছবিলাক তাত থকা হ'ল, আৰু মানুহে সেইবিলাক ব্যৱহাৰ কৰিলে। আৰু ব্যৱহাৰ কৰাৰ পিছত মানে একদম ভাল লাগি থাকে, আৰু গোটেইখিনি অপশ্যন পাই যায় সেই হোৱাটছআপৰ জৰিয়তে, যিখিনি হোৱাটছআপত নাছিল আগৰ হোৱাটছআপত, এইটো হোৱাটছআপত পাই যায়। কিন্তু ইমানখিনি সুবিধা থকা স্বত্তেও এই যিবোৰ এপ্লিকেশ্যন ডাউনলোড কৰে, এই এপ্লিকেশ্যনবিলাক আনট্ৰাষ্টেড এপ্লিকেশ্যন হয়, যিটোক আপোনালোকে ভৰসা কৰিব নোৱাৰে। কাৰণ অৰিজিনেল ভাৰ্চনটো এইটো নহয়, অৰিজিনেল ভাৰ্চনটোৰ নিচিনা লাগিলেও অৰিজিনেল ভাৰ্চনটোৰ নিচিনা নহয়। ইয়াক আপোনালোকে ভৰসা কৰিব নোৱাৰে, কাৰণ ইয়াত থাৰ্ড পাৰ্টিয়ে আপোনাৰ ডাটা, আপুনি কি চাৰ্চ কৰিছে সেইবিলাক দেখি থাকিব পাৰে। হয়তো কিছুমানে কেয়াৰ নকৰে, কিছুমানে ইমেজ এনেকুৱা ধৰণৰ বস্তুবিলাক পঠাই দিয়ে, বা তেওঁলোকে কেয়াৰ নকৰে, মোৰ প্ৰাইভেচি গ'লেও যাওক, কাৰণ তেওঁলোকৰ তাত বেছি তেনেকুৱা নাথাকেও, প্ৰাইভেচি হেৰুৱাবলগীয়া ফোনত তেনেকুৱা বস্তু নাথাকেও, তেওঁলোকৰ কাৰণে চিন্তা নাই। কিন্তু চিন্তা নাথাকিলেও বৰ্তমান হোৱাটছআপে এনেকুৱা এটা দি দিছে মেছেজ, সকলোকে এলাৰ্ট কৰি দিছে যে এনেকুৱা ধৰণৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰে, সেইটো যদি হোৱাটছআপে গম পায়, তেনেহ'লে হোৱাটছআপে আপোনাৰ একাউণ্টছটো ৰিমুভ কৰি দিব পাৰে। আৰু আপুনি সেইটোৰ ক্ষেত্ৰত নতুনকৈ যদি ফোন নম্বৰ লয়, বা আপোনাৰ ফোন নম্বৰটো বেলেগ এটা ISP লৈ কনভাৰ্ট কৰি লয়, তথাপিও আপুনি সেইটো কৰিব নোৱাৰে। কাৰণ মানে হোৱাটছআপে আপোনাৰ নম্বৰটো বেন কৰিলে একদম পূৰা মানে পাৰ্মানেণ্টলি বেন কৰিব। ইয়াত বেন কৰা মানে আপুনি সেইটো নাম্বাৰেদি পুনৰ হোৱাটছআপ ব্যৱহাৰ কৰিব যে নোৱাৰিব, সেইটো কথা কোৱা হৈছে। আৰু এইটোৱে আছিলে আজিৰ ইনফৰমেশ্যন। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ ধৰিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ সকলোকে বিদায়।